নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো বাৰু ভালেই। বিহুৰ প্ৰস্তুতি কেনেদৰে কৰিছে আপোনালোকে? নিশ্চয় ভালেই হৈছে। পিঠা পনা শুনিছে সকলোৱে। মেজি খৰিও কাটিছে চাগে, নহয় জানো? মেজিও পাতিছে ধুনীয়াকৈ। এয়া দেখিছে, মই এখন ইণ্ডিয়ান গেটৰ আৰ্হিত বনোৱা এটি ভেলাঘৰৰ সন্মুখত ৰৈ আছোঁ। আৰু আমাৰ মাজুলীৰ বালিচাপৰি অন্তৰ্গত চিলাকলা গাঁৱত ইণ্ডিয়ান গেটৰ আৰ্হিত এটা ভেলাঘৰ নিৰ্মাণ কৰিছে গাঁৱৰ যুৱকসকলে, অঞ্চলৰ সকলো ৰাইজ মিলি। আৰু প্ৰতি বছৰে এওঁলোকে এনেদৰে ভেলাঘৰ সাজে, খুব ফূৰ্তি কৰে। আৰু তাকে আপোনালোকক দেখুৱাম বুলি মই আহিছোঁ। এটি ব্যতিক্ৰমী প্ৰচেষ্টা। সকলোৱে খুব ধুনীয়াকৈ কামত লাগি আছে। সকলো ব্যস্ত। এয়া দেখিছে আপোনালোকে। দাদা কামত লাগি আছে, নহয় জানো? কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? ভালকৈ চলিছে। আমাৰ কাম 80% হৈছে, 20% আজি ৰাতিৰ ভিতৰত হৈ যাব। আপোনালোকে কিমান দিনৰ পৰা কাম কৰি আছে? বেছি দিন নহয়, 15 দিনৰ পৰা আমি কামটো আৰম্ভ কৰিছোঁ। গাঁৱৰ সকলো যুৱকসকলে মিলি কাম কৰি আছে। আমাৰ চিলাকলা সমূহ ৰাইজৰ সহযোগত এইটো অনুষ্ঠানটো হ'ব। ইয়াতে আমাৰ মানে কি উৰুকা দিনা প্ৰগ্ৰেমটোৰ পিছত আপোনাৰ সংক্ৰান্তিৰ দিনা আমাৰ এটা ফাংচন প্ৰগ্ৰেম হ'ব। হয়, আৰ্টিষ্ট এজন আহিব। আমি সেইকাৰণে আজি এখন মানে ফাংচন প্ৰগ্ৰেমৰ ষ্টেজটো বনাই থকা হৈছে। ভেলাঘৰটো ফিনিচিং দিব বাকী আছে, বাকী সম্পূৰ্ণ কাম হৈছে আমাৰ সমূহ গাঁৱৰ ৰাইজৰ সহযোগত। হয়, আপোনালোকে প্ৰতি বছৰে বিভিন্ন থিম লৈ আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰে, কি উদ্দেশ্যে? এইটো এটা পৰম্পৰা বুলি আমি কৰোঁ। ইয়াতে আমাৰ কোনো লাভ লোকচান একো নাই। আমি এটা মানে পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি ভেলাঘৰৰ আৰ্হিত যোৱাবাৰ আমি ৰাম মন্দিৰ বনাইছিলোঁ। হয়, তাৰ আগৰবাৰ আমি তেনেকৈ বনাইছোঁ। এইবাৰ আমি ইণ্ডিয়া গেটৰ আকৃতিত এখন গেট বনাইছোঁ। হয়, আৰু লগতে আমি এটা সাংস্কৃতিক প্ৰগ্ৰেম ৰাখিছোঁ। পিছদিনা দুদিনীয়া প্ৰগ্ৰেমৰ আমাৰ হ'ব, দুদিনীয়া কাৰ্যসূচী। তাতে আমি যিজনী আমাৰ ফাংচন প্ৰগ্ৰেমত তাতে আমি মাজুলী সমূহ ৰাইজক সহায় সহযোগ কৰিবৰ কাৰণে আমি আপোনাৰ চেনেলৰ দ্বাৰা আহ্বান জনাইছোঁ। ধন্যবাদ বাৰু। আৰু আমাৰ যোৱাবাৰো আপোনালোকে ৰাম মন্দিৰ নিৰ্মাণ কৰিছিলে। তাত মাজুলীৰ বহুত প্ৰান্তৰ পৰা মানুহ আহিছিলে, ভিৰ কৰিছিলে। মাজুলী মানে অসমৰ পৰা প্ৰায় অসমৰ মানে মাজুলী বাদেও বাহিৰৰ পৰাও আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে। হয়, কেনেকুৱা সহায় সহযোগিতা? সহায়টো ধুনীয়া পাইছোঁ। হয়, আৰু খানা কিহে যোগাৰ কৰিছে? উৰুকাৰ খানা? উৰুকাৰ খানাটো মাছেই হ'ব আৰু। হয়, দাদা কামত লাগি আছে সকলো? কামত লাগি আছোঁ। আৰু সকলো এয়া ব্যস্ত, সকলো ব্যস্ত হৈ আছে। কেনেকুৱা আপোনালোকৰ অনুভৱ কেনেকুৱা? আপোনালোকে প্ৰতি বছৰে ইয়াতে ইমান ধুনীয়াকৈ উৰুকাৰ ভোজ খায় আৰু ধুনীয়া ধুনীয়া ভেলাঘৰ বনায়, সকলোতকৈ ব্যতিক্ৰম। কি ক'ব? বিহু এভাগে গাই দিলে কেনেকুৱা হয়? আপোনালোকে সকলোৱে ধুনীয়াকৈ উপভোগ কৰিব পৰাকৈ। খুব এটা ধুনীয়া পৰিৱেশ ইয়াতে। এইফালে এখন, হয়, ইয়াত খুব ধুনীয়া পৰিৱেশ ইয়াতে। ইয়াতে এখন বিল আছে, আপোনালোকক দেখাম। এটা বগলীও পৰি আছে ইয়াত। এয়া মোৰ পিছফালে আপোনালোকে দেখিছে এটা খুব ধুনীয়া পৰিৱেশ। এটা খুব ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকে ভেলাঘৰটি সাজিছে। আৰু আমাৰ মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল আহি ইয়াতে ভিৰ কৰিবহি। বিভিন্ন ব্যতিক্ৰমী প্ৰচেষ্টা তেওঁলোকে আগবঢ়াইছে, খুব ভাল লাগিছে। দাদা এইফালে আমাৰ অসমত বিভিন্ন ধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰিছে, কিন্তু এই ভেলাঘৰসমূহ কিবা
বজৰা হৈ গৈছে নেকি মানে আমাৰ যিটো ভেলাঘৰৰ পৰম্পৰা সেই পৰম্পৰাটো যেন ক'ৰবাত হেৰাই গৈছে সকলো যেন মানে কি ক'ম আৰু তেনেকুৱা অনুভৱ হয় কিছু জেগাত বজোৱা যেন অনুভৱ হয় কিন্তু আমি তেনেকুৱা এটা হ'বলৈ দিয়া নাই ইয়াৰ আগতো আমি তাজমহল আহিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছিলে আৰু এই যোৱাটো বছৰতো আমি ৰাম মন্দিৰ আহিত নিৰ্মাণ কৰা হৈছে আৰু এইবাৰ দেখিছে আপোনালোকে দেখিছে সুন্দৰ আহিত আমি ইণ্ডিয়া গেট বনাবলৈ সক্ষম হৈছোঁ প্ৰস্তুতি চলি আছে সম্পূৰ্ণ হোৱা নাই অহা কাইলৈৰ ভিতৰত খুব সম্ভৱ হৈ উঠিব আমি সকলোৱে আশা কৰিম আপোনালোকে ভেলাঘৰটো ইয়াতে ধুনীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিলে ভালেই হ'ব নহয় জানো সংৰক্ষণ পানী অহালৈকে থাকিব যেতিয়ালৈকে বাৰিষা পানী নহয় পানী অহা অৱস্থালৈকে থাকিব তাৰপিছত পানী উটুৱাই লৈ যায় আৰু যিটো জেগাত পানী হয় গাঁৱৰ সমূহ ৰাইজে ইয়াতে সহযোগ কৰে চিলাকলা সমূহ 500 ঘৰ মানুহ আছে 500 ঘৰ মানুহে সহায় সহযোগিতাটো থাকে আৰু 500 ঘৰ মানুহে গোটেই ৰাতি ভোগালী ভাত সাঁজ ইয়াতে খোৱা হ'ব হয় মানে এটা সম্প্ৰীতিৰ ভোজ বুলি ক'লেও বেয়া নহয় ভোজ বাৰু ধন্যবাদ জনাইছোঁ আপোনাক ইয়াতে আহি বহুত ভাল লাগিছে যিহেতু আমাৰ মাজুলীত প্ৰথমখন ইণ্ডিয়া গেট ৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে দাদা বিহু এফাকি গাওক বিহু লগা নাই নেকি আপোনালোকৰ বতৰটো ঠাণ্ডাৰ কাৰণে মন সেমেকা হ'ব বাৰু নেগাহি যদি এয়া আপোনালোকে দেখিছে খুব ধুনীয়া এটা ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে বাঁহ আৰু খেৰেৰে খুব ভাল লাগিছে আপোনালোকো আহিব সকলো যাতে সহায় সহযোগ কৰিব আৰু সকলো সুস্থ থাকক ধুনীয়াকৈ বিহুটো উপভোগ কৰক তাৰে কামনা কৰিছোঁ পুনৰবাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাই বাই